নমস্কাৰ দিগবান ইউটিউব চেনেল আপোনাক সকলোকে মই শিৱানী স্বাগতম জনাইছো। ভালে আছেনে আপোনালোক? ভাল বুলি সুধিবলৈকে ভয় লগা হ'ল কাৰণ ইমানেই গৰম পৰিছে। হ'লেও নিজৰ কামখিনিতো আমি কৰিবই লাগিব নহয়নে? আজি মই ভাবিছোঁ আপোনালোকক আমাৰ কালেকশ্যনৰ কটন কেঁচাপাতৰ কাপোৰ কেইযোৰমান দেখুৱাওঁ। তেতিয়াহ'লে আহকচোন আমাৰ কালেকশ্যনখিনি চাই লওঁ। যিহেতু গৰম বহুত বেছি সেইকাৰণে মই ভাবিছোঁ আপোনালোকক প্ৰথমতে একেবাৰে হোৱাইটত কাপোৰ কেইযোৰমান দেখুৱাওঁ। খুব ধুনীয়া কাপোৰ কেইযোৰ, কটননি কাপোৰ হয়। আৰু এইটো হৈছে ইয়াৰ আঁচলটো আৰু মাজত একদম সৰু সৰুকৈ কাম কৰা আছে, ব্লু কালাৰ দি কাম কৰি দিয়া হৈছে। খুব ধুনীয়া হয় কাপোৰ, একদম চিম্পল কাপোৰ, কটননি কাপোৰ হয়। এইটো হৈছে আঁচলটো আৰু ইয়াৰ মেখেলাখনে ব্লাউজ পিচটো মই আপোনালোকক দেখুৱাই দিওঁ। এইখন হৈছে ইয়াৰ মেখেলাখন, এইখন হৈছে মেখেলাখন। ভাল লাগিছেনে কাপোৰযোৰ? এইখন হৈছে মেখেলাখন, একদম চিম্পল এযোৰ কাপোৰ। এই কাপোৰযোৰ লগত আপোনালোকে ব্লু কালাৰ যদি ব্লাউজ পিন্ধে ভাল লাগিব দেখিবলৈ, যিহেতু ব্লু কালাৰ ফুলেদি কাম কৰা হৈছে। একদম এইটোত আছে কাপোৰযোৰ আৰু ইয়াৰ ব্লাউজ পিচটো আৰু চাইড পাৰিকেইটা মই আপোনালোকক দেখুৱাই দিওঁ। এইটো হৈছে ইয়াৰ ব্লাউজ পিচটো, হাতত আহিব ডিজাইনটো অলপ চাওকচোন, ভাল লাগিছেনে বাৰু? এইটো হৈছে ইয়াৰ ব্লাউজ পিচটো আৰু ইয়াৰ চাইড পাৰিকেইটা খুব ধুনীয়া হয়। এইকেইটা হৈছে ইয়াৰ চাইড পাৰি। কাপোৰযোৰ ৰেডি টু ৱেৰ কৰি দিলে বেছি ধুনীয়া লাগিব কাৰণ কাপোৰযোৰ একদম চিম্পল হয়। চাইড পাৰি কেইটা যেতিয়া লগোৱা হ'ব, ব্লাউজটো যেতিয়া পিন্ধা হ'ব খুব ভাল লাগিব দেখিবলৈ। সেইটো হৈছে ব্লাউজ পিচটো। কাপোৰযোৰ কেনেকুৱা লাগিছে আপোনালোকে জনাবচোন। আপোনালোকে আজিকালি একেবাৰে ভিডিঅ' নোচোৱাই হ'ল, কিয় বাৰু? ভিডিঅ' চালেও লাইক কমেণ্ট একেবাৰে নকৰে, কৰিব আকৌ। কেইগৰাকীমান বাইদেৱে কিন্তু ৰেগুলাৰ কৰে। থেংক ইউ, আপোনালোকে সদায় মোৰ লগত আছে। বহুত বহুত ধন্যবাদ আপোনালোকক জনাইছোঁ। কাপোৰযোৰ একদম চিম্পল এযোৰ কাপোৰ, কটননি কাপোৰ হয়। কাপোৰযোৰ প্ৰাইচ হৈছে 4800। হোৱাইটতে আপোনালোকক আৰু এযোৰ কাপোৰ দেখুৱাওঁ, কটননিতে আছে এই কাপোৰযোৰো চাওকচোন। এইটো হৈছে ইয়াৰ আঁচলটো আৰু মাজত একদম সৰু সৰুকৈ অকণমানকৈ কাম কৰি দিয়া আছে। গোটেই কাপোৰযোৰৰ চাদৰখনত গোটেই কৰি দিয়া হৈছে আৰু ইয়াৰ মেখেলাখনো মই আপোনালোকক লগতে দেখুৱাই দিওঁ। মেখেলাখন ধুনীয়া হয়। এইখন হৈছে ইয়াৰ মেখেলাখন। ভাল লাগিছেনে বাৰু কাপোৰযোৰ? ভাল লাগিলে স্ক্ৰীনশ্বট ল'ব, মোৰ ফোন নম্বৰ দিয়া আছে ভিডিঅ'ত, তাতে আপোনালোকে কণ্টেক্ট কৰিব। এইটো হৈছে ইয়াৰ, এইখন হৈছে ইয়াৰ মেখেলাখন। ভাল লাগিছেনে কাপোৰযোৰ? খুব ধুনীয়া এযোৰ কাপোৰ, কালাৰ কম্বিনেশ্যন কেইটা আচলতে ধুনীয়া হয়। দেখুৱাই লৈছে। এইটো হৈছে ইয়াৰ ব্লাউজ পিচটো। ভাল লাগিছেনে? এইটো হৈছে ব্লাউজ পিচটো আৰু চাইড পাৰি কেইটাও খুব মৰম লগা হয়। এইকেইটা হৈছে ইয়াৰ চাইড পাৰি। প্ৰতিযোৰ কাপোৰ যদি ৰেডি টু ৱেৰ কৰে তেতিয়াহে বেছি ভাল লাগে কাৰণ যিহেতু কাপোৰকেইযোৰ চিম্পলকৈ আছে। আৰু এইটো হৈছে ইয়াৰ চাইড পাৰিটো, চাইডত যেতিয়া চাইড পাৰি কৰা হ'ব, দহি কৰা হ'ব, মেখেলাখন যেতিয়া ৰেডি কৰি দিয়া হ'ব খুব ভাল লাগিব কাপোৰযোৰ। একদম চিম্পল এযোৰ কাপোৰ, কটননি কাপোৰ হয় আৰু কাপোৰযোৰ প্ৰাইচ হৈছে 4800 আৰু ৰেডি টু ৱেৰ থাকিব। হোৱাইটতে আৰু এইযোৰ আপোনালোকক কাপোৰ দেখুৱাওঁ। এইযোৰ কটননি কাপোৰেই হয় আৰু এইটো হৈছে ইয়াৰ আঁচলটো। এই কাপোৰযোৰ ধুনীয়া হয়, মাজত অকণমান ডাঙৰকৈ কৰা হৈছে এইযোৰ কাপোৰযোৰ। ভাল লাগিছেনে বাৰু কাপোৰযোৰ? এইটো হৈছে ইয়াৰ আঁচলটো আৰু ইয়াৰ মেখেলাখন মই লগতে আপোনালোকক দেখুৱাই দিওঁ। মেখেলাখনো ধুনীয়া হয়। এইখন হৈছে ইয়াৰ মেখেলাখন, হৈছে মেখেলা। খুব ধুনীয়া এযোৰ কাপোৰ, কটননি কাপোৰ হয়। এইখন হৈছে মেখেলাখন আৰু ব্লাউজ পিচটো চাইড পাৰি সকলো দেখুৱাই দিছোঁ। এইটো হৈছে ইয়াৰ ব্লাউজ পিচটো, হাতত অকণমানকৈ ডিজাইনটো আহিছে। আছে ইয়াৰ চাইড পাৰি কেইটা। ভাল লাগিছেনে? ধুনীয়া কাপোৰ কেইযোৰ, একদম হোৱাইটত আছে। যিহেতু গৰম ছিজন হয়, তো গৰমত ইমান বেছি ডাৰ্ক কালাৰ পিন্ধিব মন নাযায়, সেইকাৰণে আপোনাৰ একদম চিম্পলকৈ দেখুৱাইছোঁ। সেইকাৰণে আপোনালোকক চিম্পল একদম লাইট কালাৰ কাপোৰ কেইযোৰমান দেখুৱাইছোঁ। কটননি কাপোৰ হয়। কাপোৰযোৰ প্ৰাইচ হৈছে 4800। লাইট ব্লু কালাৰ এযোৰ কাপোৰ দেখুৱাওঁ। এই কাপোৰযোৰ খুব ধুনীয়া এযোৰ কাপোৰ। এইটো হৈছে ইয়াৰ আঁচলটো আৰু এই কাপোৰযোৰ মাজত একদম সৰু সৰুকৈ কাম কৰা হৈছে। ইয়াৰ চাইড পাৰিটো কৰিয়ে দিয়া হৈছে। এইটো হৈছে ইয়াৰ চাইড পাৰি। আমাৰ প্ৰতিযোৰ কাপোৰ ৰেডি টু ৱেৰ থাকে, চাইড পাৰি দহি মেখেলা চব কৰা থাকিব। ভাল লাগিছেনে কাপোৰযোৰ? আছে চাইড পাৰিটো কৰি দিয়াৰ লগে কাপোৰযোৰ খুব ধুনীয়া লাগি যায় দেখিবলৈ। হৈছে কাপোৰযোৰ, সেইটো হৈছে আঁচলটো, হৈছে ইয়াৰ ব্লাউজ পিচটো। ভাল লাগিছেনে কাপোৰযোৰ? এইটো হৈছে ইয়াৰ ব্লাউজ পিচটো আৰু ইয়াৰ মেখেলাখনো মই আপোনালোকৰ লগতে দেখুৱাই দিছোঁ। ইয়াৰ মেখেলাখন দেখিছেনে কিমান ওপৰলৈকে কাম আছে? এইখন হৈছে মেখেলাখন, বহুত ওপৰলৈকে কাম কৰি দিয়া হৈছে। আৰু এই কাপোৰ কিছু কটননি প্ৰিমিয়াম কোৱালিটিৰ কাপোৰ হয় আৰু খুবেই ধুনীয়া, পিন্ধিবলৈ খুব কমফৰ্টেবল, লাইট ৱেইট হয়। আৰু আমাৰ প্ৰতিযোৰ কাপোৰ হেণ্ডমেড হয়, প্ৰতিযোৰ কাপোৰ হাতে বোৱা কাপোৰ।
আৰু এইযোৰ কটননি প্ৰিমিয়াম কোৱালিটি কাপোৰ হয় খুব ধুনীয়া এইযোৰ কাপোৰ লাইট ব্লু কালাৰ আছে আৰু ইয়াৰ যিটো ফুল হয় ফুলটো হিনা গ্ৰীণ কালাৰ কৰা হৈছে ভাল লাগিছেনে কাপোৰযোৰ সেম কালাৰটো আপোনালোকক এইযোৰ কাপোৰ দেখুৱাওঁ এইটো হৈছে ইয়াৰ আঁচলটো আৰু মাজত একদম সৰু সৰুকৈ কাম কৰি দিয়া হৈছে আৰু ইয়াৰ সাইড পাৰিটো দেখাই দিছোঁ আপোনালোকক এইটো হৈছে ইয়াৰ সাইড পাৰি এইটো হৈছে আঁচলটো ইয়াৰ ব্লাউজ পিচটো সিম্পলকৈ ৰখা হৈছে ব্লাউজ পিচটো ভাল লাগিছেনে বাৰু কাপোৰকেইযোৰ জনাবচোন আপোনালোকে আৰু এইখন হৈছে ইয়াৰ মেখেলাখন মেখেলাখন বহুত ওপৰলৈকে কাম আছে এখন হৈছে মেখেলাখন এখন হৈছে চাদৰখন দূৰৰ পৰা এবাৰ দেখাই দিছোঁ কাপোৰযোৰ খুব ধুনীয়া এইযোৰ কাপোৰ কটননি প্ৰিমিয়াম কোৱালিটি কাপোৰ হয় ব্লুতে আৰু এইযোৰ কাপোৰ দেখুৱাওঁ আপোনালোকক এইটো হৈছে ইয়াৰ আঁচলটো আৰু তাত গোটেই গাতে কাম কৰাই আছে ঘনকৈ কাম কৰা হৈছে গোটেই গাতে আৰু এইটো হৈছে সাইড পাৰি কৰাই হৈছে আৰু এইটো হৈছে আঁচলটো মেখেলাখন আপোনালোকক দেখুৱাই দিছোঁ এইখন হৈছে ইয়াৰ মেখেলাখন দেখিছে বহুত ওপৰলৈকে কাম আছে মেখেলাখন বহুত ওপৰলৈকে কাম কৰি দিয়া হৈছে কটননি কাপোৰ হয় খুব ধুনীয়া হয় কাপোৰযোৰ লাইট ব্লু কালাৰত আছে কটননি প্ৰিমিয়াম কোৱালিটিৰ কাপোৰ হয় আৰু ইয়াৰ ব্লাউজ পিচটো ধুনীয়াকৈ আছে এইটো হৈছে ইয়াৰ ব্লাউজ পিচটো আমাৰ প্ৰতিযোৰ কাপোৰ ৰেডি টু ৱেৰ থাকিব যদি আপোনালোকে ল'ব বিচাৰে বা আপোনালোকৰ যদি ভিডিঅ'ত চাই কিবা কাপোৰ পচন্দ হৈছে মোৰ ফোন নম্বৰ দিয়াই আছে ভিডিঅ' তাতে আপোনালোকে কণ্টেক্ট কৰিব পাৰে কলো কৰিব পাৰে মেছেজো কৰিব পাৰে আৰু এইযোৰ আপোনালোকক কটন কেঁচা পাটৰ কাপোৰ দেখুৱাওঁ এইটো হৈছে ইয়াৰ আঁচলটো আৰু মাজত গোটেই গাতে সৰুকৈ কাম কৰা হৈছে ভাল লাগিছে নে কালাৰটো বৰ ধুনীয়া হয় কাপোৰযোৰ আৰু এইটো হৈছে ইয়াৰ সাইড পাৰি দহিটো কৰাই হৈছে ইয়াৰ দহিটো কৰাই হৈছে একদম চিম্পলকৈ ৰখা হৈছে দহিটো এইটো হৈছে ইয়াৰ দহিটো কেনেকুৱা লাগিছে বাৰু কাপোৰযোৰ ব্লাউজ পিচটো আপোনালোকক দেখুৱাই দিওঁ এইটো হৈছে ইয়াৰ ব্লাউজ পিচটো এইটো হৈছে ব্লাউজ পিচ হাতত অকণমান ডিজাইন দিয়া হৈছে আৰু মেখেলাখন দেখুৱাই দিছোঁ আপোনালোকক লগতে এইখন হৈছে ইয়াৰ মেখেলাখন ভাল লাগিছেনে বাৰু কাপোৰকেইযোৰ হৈছে ইয়াৰ মেখেলাখন কটননি প্ৰিমিয়াম কোৱালিটি কাপোৰবোৰ প্ৰাইচ 5000 হয় বা তাতকৈ যদি আপোনালোকে ঘিচা কাম কৰা বা এৰী কাম কৰে তেতিয়া আৰু বেছি প্ৰাইচটো বাঢ়ি যায় আৰু যিহেতু কটন কেঁচা পাট হওক বা কটননি প্ৰিমিয়াম কোৱালিটি যিবোৰ কাপোৰ হয় 5000 হয় প্ৰাইচবোৰ আৰু এইযোৰ আপোনালোকক কাপোৰ দেখুৱাওঁ ব্লুত আছে কাপোৰযোৰ খুব এযোৰ ধুনীয়া কাপোৰ আৰু এইটো হৈছে ইয়াৰ আঁচলটো আৰু গোটেই গাতে সৰু সৰুকৈ কাম আছে আৰু সাইড পাৰিটো মই আপোনালোকক দেখুৱাই দিছোঁ এইটো হৈছে ইয়াৰ সাইড পাৰি ব্লাউজ পিচটো খুব ধুনীয়া হয় এইটো হৈছে ইয়াৰ ব্লাউজ পিচটো হাতত অলপ ডিজাইন আহিছে এইটো হৈছে ইয়াৰ ব্লাউজ পিচটো খুব ধুনীয়া এযোৰ কাপোৰ একদম লাইট ৱেইট হয় চিম্পল এযোৰ কাপোৰ এখন হৈছে ইয়াৰ মেখেলাখন চাওকচোন কিমান ওপৰলৈকে কাম আছে মেখেলাখন এইখন হৈছে ইয়াৰ মেখেলাখন কটন কেঁচা পাটৰ কাপোৰ হয় কাপোৰযোৰ কটন কেঁচা পাটৰ প্ৰিমিয়াম কোৱালিটিৰ কাপোৰ হয় আৰু কাপোৰযোৰ প্ৰাইচ হৈছে 5000 খুব ধুনীয়া এযোৰ কাপোৰ এবাৰ আপোনালোকক হিনা গ্ৰীণ কালাৰ কাপোৰ দুযোৰ দেখুৱাওঁ বৰ ধুনীয়া হয় কাপোৰকেইযোৰ আৰু এইটো হৈছে ইয়াৰ আঁচলটো কালাৰ কম্বিনেশ্যনকেইটা আপোনালোকক আনকমন হয় আৰু বহুত ধুনীয়া লাগিছে কাপোৰকেইযোৰ আৰু এইটো হৈছে সাইড পাৰিটো কৰাই হৈছে এইটো হৈছে ইয়াৰ আঁচলটো ব্লাউজ পিচটো একদম চিম্পলকৈ ৰখা হৈছে এইটো হৈছে ইয়াৰ ব্লাউজ পিচটো হাতত আহিছে ডিজাইনটো ভাল লাগিছেনে আৰু এইখন হৈছে ইয়াৰ মেখেলাখন ভাল লাগিছেনে কালাৰ কম্বিনেশ্যনকেইটা কেনেকুৱা লাগিছে জনাবচোন কালাৰ কম্বিনেশ্যনকেইটা খুব আনকমন হয় আৰু বহুতেই ধুনীয়া হয় কাপোৰযোৰ একদম চিম্পল হয় কাপোৰযোৰ কিন্তু খুব ধুনীয়া কেঁচা পাটৰ প্ৰিমিয়াম কোৱালিটিৰ কাপোৰ হয় সেম কালাৰতে কিন্তু ডিজাইনটো বেলেগ হয় এইটো হৈছে ইয়াৰ আঁচলটো মাজত একদম সৰুকৈ বৰফি ডিজাইনত কাম কৰি দিয়া হৈছে আৰু এটা হৈছে সাইড পাৰি এইটো হৈছে ইয়াৰ আঁচলটো এইটো হৈছে ইয়াৰ ব্লাউজ পিচটো এইখন হৈছে ইয়াৰ মেখেলাখন ভাল লাগিছেনে বাৰু কাপোৰকেইযোৰ কটন কেঁচা পাটৰ কাপোৰ হয় খুব ধুনীয়া হয় কাপোৰকেইযোৰ লাইট ৱেইট হয় কটন কেঁচা পাটৰ প্ৰিমিয়াম কোৱালিটিৰ কাপোৰ হয় পিন্ধি আপোনালোকে খুব কমফৰ্টেবল পাব এইখিনি কাপোৰ গোটেই কেইযোৰ কাপোৰেই ধুনীয়া আপোনালোকৰ কোন কেইযোৰ কাপোৰ ভাল লাগিলে বাৰু জনাব আপোনালোকৰ পচন্দৰ কোনযোৰ কাপোৰ বাৰু জনাবচোন
আৰু ভিডিঅ'ৰ শেষত আপোনালোকক পিয়ৰ কটনৰ কাপোৰ এযোৰ দেখুৱাওঁ এই কাপোৰযোৰ বহুতেই ধুনীয়া বহুত লাইট ৱেইট আৰু এইটো হৈছে ইয়াৰ আঁচলটো আৰু মাজত গোটেই গাতে সৰু সৰুকৈ কাম কৰি দিয়া হৈছে সাইড পাৰিটো ধুনীয়া হয় এইটো হৈছে ইয়াৰ সাইড পাৰি এইটো হৈছে আঁচলটো পিয়ৰ কটনৰ হয় কাপোৰযোৰ মেখেলাখন লগতে দেখুৱাই দিছোঁ আপোনালোকক এইখন হৈছে ইয়াৰ মেখেলাখন হৈছে মেখেলাখন ভাল লাগিছেনে এইখন হৈছে মেখেলাখন আৰু ব্লাউজ পিচটো আপোনালোকক দেখুৱাই দিছোঁ এইটো হৈছে ইয়াৰ ব্লাউজ পিচটো ধুনীয়া এযোৰ কাপোৰ পিয়ৰ কটনৰ এযোৰ কাপোৰ হয় পিয়ৰ কটনৰ কাপোৰযোৰ খুবেই ধুনীয়া আৰু এই কাপোৰযোৰ প্ৰাইচ হৈছে 3500 আমাৰ আজি কটন দুনিয়াৰ কটন কেঁচাপাতৰ কাপোৰ কালেকশ্যনখিনি চাই আপোনালোকে কেনেকুৱা পালে ভাল পালেনে বাৰু যদি আপোনালোকৰ ভাল লাগিছে বা আপোনালোকে যদি আমাৰ এনেকুৱা কালেকশ্যন চাই থাকিম বুলি ভাবিছে তেতিয়াহ'লে প্লিজ আমাৰ চেনেলটোক লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিব আৰু আপোনালোকে যদি কাপোৰ অৰ্ডাৰ কৰিম বুলি ভাবে অৰ্ডাৰ কৰিব পাৰে আমি পাটৰ মুগাৰ টচৰ পাটনি পদ্মিনী সকলো ধৰণৰ কাপোৰ অৰ্ডাৰ লওঁ যদি আপোনালোকে আমাৰ কাপোৰ অৰ্ডাৰ কৰিম বুলি ভাবে অৰ্ডাৰ কৰিব পাৰে মোক ফোনত দিয়াই আছে ভিডিঅ' তাতে আপোনালোকে কণ্টেক্ট কৰিব পাৰে কলো কৰিব পাৰে মেছেজো কৰিব পাৰে আৰু আপোনালোকে বহুতেই সুধি থাকে আমাৰ দিগবাণী বুটিখন ক'ত আছে আমাৰ দিগবাণী বুটিখন আছে শিৱসাগৰ 80 ৰোডত হোটেল স্কাই চফৰ ওচৰত আৰু আপোনালোকে যদি ইয়াতকৈ কিবা জানিব বিচাৰে মোক ফোন নম্বৰ দিয়া আছে ভিডিঅ'ত তাতে আপোনালোকে কণ্টেক্ট কৰিব আৰু আজি আমাৰ কালেকশ্যনখিনি চাই আপোনালোকে ভাল পালে বুলি আশা ৰাখিছোঁ আৰু এনেকুৱা ধুনীয়া ধুনীয়া কাপোৰ ধুনীয়া ধুনীয়া কালেকশ্যন লৈ নতুন নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহি আছোঁ আৰু আজিৰ ভিডিঅ'টো মই ইমানতে সামৰি দিছোঁ আজিলৈ আহিছোঁ নমস্কাৰ